গুড মৰ্নিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ ক্ষেত্ৰত ময়ো ভালে আছোঁ। তো সকলোৱে গম পায় মই বৰডুমঝাতে আছোঁ। কালি আহি পালোঁ ইয়াতে। এতিয়া ৰাতিপুৱা শুই উঠি মালিকৰ অফিচত গ'লোঁ। মালিকে ক'লে তেল চেল ভৰাই ওলাই যা বুলি। এতিয়া ওলাই যাওঁ, বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, ফাইনেলি আমি ড্ৰাইভাৰসকলে ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই ফ্ৰেছ হৈ মেলি প্ৰথম গাড়ী চলোৱাৰ আগত কি কৰোঁ, ফাইনেলিতো গাড়ীখন আমি হাৱা বনাব লাগিব। কিয় হাৱা ডাউন হৈ থাকে গাড়ীখন। চাবি অন কৰিব লাগিব। এয়া মিটাৰত লাইট চাইট চব জ্বলিব। তাৰপিছত আমি গাড়ীখন ষ্টাৰ্ট কৰি দিওঁ। ফাইনেলি গাড়ী ষ্টাৰ্ট হৈ গ'ল বন্ধুসকল। তো গাড়ী ষ্টাৰ্ট হোৱাৰ পিছত হাৱা হোৱাৰ পিছত আমি ডাইৰেক্টলি গাড়ীখন লৈ গুচি নাযাওঁ। বহুত ড্ৰাইভাৰে শুই উঠিব ফটাফট ষ্টাৰ্ট কৰি গুচি যায়, কিন্তু সেইটো ৰং। সেইটো কেতিয়াও কৰিব নালাগে, যোনেই নহওক, সৰু গাড়ী হওক ডাঙৰ গাড়ী হওক। ফাইনেলি গাড়ী চাড়ী ষ্টাৰ্ট কৰি তাৰপিছত তলত যাব লাগে। তলত গৈ মেলি কি কৰিব লাগে আমি কৈ আছোঁ। তো বন্ধুসকল, ফাইনেলি তলত আহি গাড়ীৰ টায়াৰটো চেক কৰিব লাগে, অ'কে নাই অ'কে যদি আছে টেংকিবোৰ চাব লাগে। চাই মেলি গাড়ীৰ টায়াৰটো চাব লাগে, অ'কে আছে নাই, তাৰপৰা এনেকৈ চাব লাগে। চোৱাৰ পিছত ইটো চাইডে আহিব লাগে, পাঁচ চাইডত। ইটো চাইডে আহি মেলি আপুনি চাওক, এইপিনে বোকাছে যাব নোৱাৰোঁ। ফাইনেলি টায়াৰটো পামচাৰ নাই বাৰু, চোৱাতে গম পাই আছোঁ, আমি চালে গম পাই যাওঁ না। তাৰপিছত কি কৰিব লাগে, তলত চাব লাগে। কেলে গৰু ছাগলী কুকুৰ মেকুৰী কেতিয়াবা পগলা মানুহবোৰো আহি তলত শুই থাকেতো, সেইকাৰণে তলত চাব লাগে। ফাইনেলি চোৱাৰ পিছত যদি নাই, তাৰপিছতহে ষ্টাৰিঙত বহি গাড়ীখন মুভ কৰিব লাগে, যাব লাগে। মানে সৰু গাড়ী হওক ডাঙৰ গাড়ী হওক সকলোৱে এই বস্তুটো কৰিব। আজি কপাল বেয়া, ৰাতিপুৱা ওলাই আহোঁতে গাড়ীখন হাৱা লৈ ল'লে। এইটো গিলান লৈ গৈ আছোঁ তেল আনিবলৈ। ভাইটি মই উপায় নাই, ৰাস্তাও ব্লক হৈ আছে। এতিয়া তেলটো লৈ আহোঁ ঘপককৈ। তেলটো ঢালি গাড়ীটো চাইড কৰি ল'ব লাগিব, নহ'লে পাব্লিকো হাল্লা কৰি আছে। ব্লক তেলটো লৈ আহোঁ বন্ধুসকল। তেল লৈ আহি গ'লোঁ এইটো গিলানত। এতিয়া তেল চেল ভৰাই লওঁ। তেল চেল ভৰাই মেলি আৰু ষ্টাৰ্ট কৰি গাড়ীখন দিবলৈ লৈ আহিব। ফাইনেলি বন্ধুসকল, এয়া গাড়ী বেয়া হৈ গ'ল। তেল আধুনি অনা দেখিলে আপোনালোকে। তেল চেল আনি ভৰালোঁ, তথাপিও ভাল নহ'ল, গাড়ীখন ঠিক নহ'ল। হাৱা লৈ আছিলে, তাৰপৰা চালোঁ তলত সোমাই পূৰা তেল লিক হৈ আছে পাইপেদি। এয়া মিস্ত্ৰী যে বনাই আছে, তাতে পাইপটো খুলি আছে। পাইপটো খোলা হৈ গ'ল। এই কেলেমটো ঢিলা আছিলে, কেলেমৰ মাথা দি পাইপটো ফাটি গ'ল, তাৰপৰা লিক হৈছিলে। নতুন কেলেম দুটা অৰ্ডাৰ কৰিছে আনিব, আৰু পাইপৰ মাথাটো কাটি নতুনকৈ লগাম। ইয়াত মিস্ত্ৰী দাদা বনাই আছে। মিস্ত্ৰী দাৰ তলত মই পৰা সহায় কৰি আছোঁ মিস্ত্ৰী দাক। তো চাই থাকক, বনাই মেলি আৰু যোৱাব উপায় নাই। এয়া কেলেম আহি গ'ল। তো সৰু সৰু কেলেম লগোৱা আছিলে ইয়াত, তো সৰু কেলেম নাপায়। এতিয়া ডাঙৰ কেলেম আনিছে দুটা, চাওঁ এই কেলেম দুটা হয় নে নহয়। যদি হৈ যায় তো ঠিকে আছে, নহ'লে আৰু উপায় নাই। এনেকুৱা অৰ্ডাৰ কৰিব লাগিব আৰু অকণমান দেৰি হ'ব আৰু সন্ধিয়া হৈ যাব পাৰে বনাওঁতে। যদি এইটো হৈ যায় ছাকচেছ, তেনেহ'লেতো আৰু টেনশ্যনে নাই। চাওঁ, লগাই লওঁ, চাই থাকক। তো ফাইনেলি বন্ধু কেলেমটো মিস্ত্ৰী দাক দেখালোঁ। মিস্ত্ৰী দা নহ'ব বুলি কৈ আছে। এয়া মিস্ত্ৰী দা তলত চাই আছে তাক, যদি হয় লগাওঁ বুলি কৈছে। যদি নহয় তেনেহ'লেতো আৰু উপায় নাই, বেলেগ দোকানৰ পৰা আৰু সৰু কেলেম আগৰ নিচিনাই লৈ আহিব লাগিব বুলি কৈছে। তো চাওঁ, যদি হয় ঠিক আছে, নহ'লে আৰু বেলেগ দোকানত গৈ লৈ আহিব। ফাইনেলি বন্ধুসকল হৈ গ'ল গাড়ী বনি। এইয়া মিস্ত্ৰী গৈ আছে, যা বাই বাই, যাম যাম মিস্ত্ৰী দা, যাম দেই। ফাইনেলি গাড়ী হৈ গ'ল বন্ধু, চিট টিপ লগাই ল'লোঁ। এয়া এতিয়াও যাম। ফাইন বনাই হৈ গ'ল বন্ধুসকল। এতিয়া ইয়াৰ ভাইটিৰ লগত গৈ আছোঁ ৰুটি খাবলৈ। ৰুমত ৰুটি চুটি খাই আহি ৰুমত গৈ ৰুটি চুটি খাই মেলি আহি গ'লোঁ ফাইনেলি। এতিয়া গাড়ী ষ্টাৰ্ট কৰোঁ, যাওঁ ডিপুত তেল ভৰাওঁ আৰু গৈ থাকোঁ, বলক। বন্ধু এয়া ডিপু আহি পাই গ'লোঁ, সেইটো ডিপুত তেলটো ভৰাই লওঁ। বন্ধুসকল এতিয়া তেল ঢালি আছোঁ। আমাৰ ছাৰে তেল ঢালি আছে। এইটো ডিপু লোকেশ্যনটো, এইটো বৰডুমচা চানডে মাৰ্কেট ওচৰত আছে। তো ফাইনেলি বন্ধু তেল চেল ভৰাই লৈ হৈ গ'ল। एजन दादा भरा दिले। आपका नाम क्या है भैया? हाँ, कहाँ का रहने वाला है आप? बस बिहार। बिहार का ना, चल ठीक है बढ़िया। देता कोई था को बोलो। বন্ধু আমি অৰুণাচল অসমত আহি পাই গ'লো এতিয়া। আৰু অসমত সোমোৱাৰ লগে লগে কিবা এটা ফিলিংছে বেলেগ হয়, মানে ভাল লাগে মনৰ পৰা। নিজৰ ঘৰত আহি পালো নিচিনা লাগে, যোনে ডিষ্ট্ৰিক্ট নহওক মানে অসমৰ যিকোনো জেগাত গ'লে মনটো ভাল লাগে। ক'ৰবাত বেলেগ ষ্টেটৰ পৰা আহি অসম ষ্টেটত যদি সোমাই যায় বহুত ভাল লাগে। আৰু চাওক না ভিউটো আগচাইডৰ কি ধুনীয়া লাগিছে। এইটো কাকু পথাৰ নোপোৱাৰ আগৰ
ধুনীয়া লাগে ৰাস্তাটো কি পিনপিনীয়া গিৰিপে বনাই নাই মানে ৰাস্তাটো মজা লাগে একদম আহি পাই গলো আমি এতিয়া গোগামুখ আৰু এতিয়া সময় হৈছে আপোনাৰ 5:17 আৰু মই তাত যি বহিছো বৰডুমচাত গাড়ী 11টা বজা নন ষ্টপ টানিছো মানে এতিয়ালৈকে 11টাৰ পৰা 5:17 হৈ গ'ল এতিয়া কঁকাল চকাল পুৰা বিষ হৈ গৈছে এতিয়া চাওঁ ক'ত পাওঁ চাহ দোকান ভাল চাহ তাহ খাই অলপ মুখ চুখ ধুই ফ্ৰেছ হ'ম কিয়নো এতিয়া সন্ধিয়া হৈ গ'ল লাইট জ্বলাবলৈ সময় হৈ গ'ল গিলাচ চিলাচ গাড়ী চফা কৰি ল'ম চাওক এতিয়া লাইট জ্বলোৱা সময় হৈ গ'ল গাড়ী লাইট জ্বলালেই আৰু মানুহবোৰ গাড়ী এতিয়া ময়ো লাইটটো জ্বলাই লওঁ ভিডিঅ'ত পুৰা পোহৰ লাগি আছে ইমান পোহৰ হোৱা নাই প্ৰায় ৰিয়েলিটিত পুৰা আন্ধাৰ হৈ আহিছে আৰু লাইট চাইট চব গাড়ীয়ে জ্বলাই আহিছে চব কিন্তু ভিডিঅ'ত পুৰা পোহৰ লাগি আছে হোটেলকেইটা বগীনদী পাৰ হৈ পদুমণি পাৰ হৈ যে হোটেলকেইটা তাত চাহ খাই লওঁ খুৰী হোটেল আছে তাতে চাহ তাহ খাই মেলি ওলাওঁ আৰু ইয়াৰ পৰা আৰু ঘৰ 1 ঘণ্টা লাগিব এইটো আমাৰ খুৰীহঁতৰ হোটেল ন খুৰী এয়া চাহ বনাই আছে খুৰীয়ে লাল চাহ ধুনীয়াকৈ বনাই দিয়ে আমাৰ খুৰীয়ে লাল চাহ একদম গোলমৰিচ আদা দি মেলি আপোনালোকে আহিলে ইয়াত খাব দেই লাল চাহ এইটো হোটেলটো আমাৰ এই পদুমণি পাৰ হৈ মেলি আপোনাৰ এইটো ডিপু এটা পায় নহয় এই ৰাস্তাৰ কাষতে এইডোখৰতে আছে হোটেল পদুমণি পাৰ হৈ মেলি দেই লোকেশ্যনটো এইটো আৰু হোটেলটো এইটো আমাৰ খুৰী মালিকনী হোটেলৰ চাহ বাকী আছে এতিয়া চাহৰ লগত খাবলৈ আমি বিস্কুট লৈছোঁ এইটো আনবক্সিং কৰি লওঁ বিস্কুটটো নে কি খুৰী বিস্কুটটো বঢ়িয়া আছেনে খাবলৈ মই 2টা লৈ লওঁ খাবলৈ দেই তো আপোনাৰ ইয়াত থৈ দিছোঁ বিস্কুট বন্ধুসকল এয়া চাহ তাহ খাই আহিলোঁ খুৰী হোটেলটো নিজৰ নিচিনাই মানে আমি সদায় অহা যোৱা সময়ত খাই যাওঁ সন্ধিয়া ৰাতিপুৱা চাহ তাহ আৰু এতিয়া গিলাচ চিলাচ চাহ তাহ কৰি ল'লোঁ এইটো গাড়ীটো বেয়া আছিলে তলত গৈ চালোঁ তেলটো লিক হৈছে নেকি বৰ্তমান লিক চিক হোৱা নাই অ'কে একদম ধুনীয়াকৈ বনাই দিছে মিস্ত্ৰীজনে আৰু এতিয়া যাওঁ ঘৰত আজি ঘৰ যাম আজি লোড চোড নাই আৰু আজি 15 দিনৰ পৰা ঘৰে যোৱা নাই মানে দেখি আছে আপোনালোকে এটা কাপোৰতে আছোঁ মই 15 দিন গাও ধোৱা নাই আজি গৈ ফাইনেলি ঘৰত গা পা ধুম ফ্ৰেছ হ'ম আৰু ঘৰ যাব পাইছোঁ খুবেই মনটো ভাল লাগি আছে আৰু সকলোকে ভাল লাগে 10-15 দিন বাহিৰত থাকি এতিয়া ঘৰ গৈ আছোঁ ঘৰত গৈ ঘৰৰ মানুহৰ চেহেৰাবোৰ দেখিলে খুবেই শান্তি লাগে মনটো ভাল লাগে তো ব'লক আপোনালোকে ঘৰত গৈ লওক ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ মই ঘৰত এয়া এতিয়া গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ তাৰপৰা গাড়ীটো পাৰ্কিঙত থৈ দিলোঁ এতিয়া ঘৰত আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুকত চাইছে ফ'ল' লাইক কমেণ্ট কৰি দিব বাই বাই